Masa oলাইছে বন্ধু-বান্ধৱীসকল মই এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি খাম আমি খানা যিহেতু আজি 31 ডিচেম্বৰ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আমি কেনেকৈ খানা খাইছোঁ ঘৰতে খাইছোঁ বাৰু বাহিৰত যাবলৈ লগ হম বুলিবলৈ নাই সেইটো কাৰণে ঘৰতে খানা খাম কি খাইছোঁ তাকে দেখাইছোঁ বছৰ শেষৰ দিন সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ বাৰু মজা লাগিছে তোমালোকৰ সেইখন আইও এইকেইটা চা অৱস্থা নাই হাঁহিছে চাগে তহঁতত এখন বেছি হেৰি হ'ল নি বাৰু এই নতুন বছৰটো আপোনালোকৰ জীৱনলৈ সুখ আৰু শান্তিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ এয়া মায়ে পুৰি আছে গাহৰিৰ মাংস অকণমান বেছি নহয় ইয়াক খাম বোলো বহুত দিন খোৱা নাই যিহেতু আৰু সন্ধিয়া নোহোৱাৰ আগতেই আমি ইয়াক কাটা কুটা আৰম্ভ কৰি দিছোঁ এইকেইটা কাটি থৈছোঁ আমি চুঙা ইয়াত আমি খাম আজি ব্ৰইলাৰ মাংস খালি হেৰি নাই লাইশাক নাই নহয় লাইশাক কিমান আছে এয়া ধনিয়া চনিয়া দি আৰু চব মিক্স কৰি খাম আৰু নাই লৈ একো নাই লয় গাহৰি মাংস বনাব লাগিব আৰু এইফালে ধনিয়া আনিলে পাহৰি আহিলে য'ৰ পৰা আনিলে মানে একদম অৱস্থাই বেয়া সেইটো কাৰণে ভিজি যাবৰ কাৰণে এনেকৈ পানী অকণ দি গিলাচটো ৰাখি দিছোঁ কাইলৈ ৰাতিপুৱালৈ ফ্ৰেছ হৈ যাব আৰু এইফালে আহি গ'ল ব্ৰইলাৰ আনি ৰাখিছেহি আৰু ব্ৰইলাৰটো আমি আমাৰ চুঙাত হ'ব ইয়াত যাব আৰু কি হ'ব কেৰাহীত ফ্ৰাই হ'ব সকলো যিহেতু ল'ৰা ছোৱালী থকা মানুহ সেয়ে ভাবিলোঁ সোনকালৰ পৰা আৰম্ভ কৰি দিওঁ আইটেম কেইবাটাও হ'ব এয়া মই গাহৰি মাংস বনাবলৈ আৰম্ভ কৰি দিছোঁ বেছি নহয় যিহেতু 1 কেজি মানে হ'ব গাহৰি মাংস সেইটো কাৰণে সৰু কেৰাহীতে হৈ যাব এইটো এইটো নহৰু এইটো আদা এইটো পিঁয়াজ এইটো আলু এইটো নিমখ এইটো হালধি বইল গাহৰিখিনি কমটি তেল দি ভাজি লৈছোঁ আৰু ইয়াৰ পৰা বহুত তেল ওলাব যিহেতু তাৰ পৰা এয়া আলু দিলোঁ যি য'ত আছিলে সকলোখিনি দি আৰু ধনিয়া চনিয়া দি দিলোঁ আৰু পানীখিনি অকণ শুকাবলৈ দিম এতিয়া এইফালে আকৌ আমাৰ শাহু মায়ে কৰি আছে এনেকৈ কলপাতখিনি মানে শুকা দিবৰ কাৰণে চুঙাত লেৰেলাই আছে এইফালে চুঙাত মই মাংস ভৰাই দিলোঁ আদা নহৰু পিঁয়াজ সকলোবিলাক এনেকৈ মিহলি কৰি আৰু লগত দিছোঁ ধনিয়া আৰু ওপৰত দি দিম 2টা তেজপাত আৰু এইফালে মাংস আমাৰ হৈ আছে ব্ৰইলাৰ মাংস অকণমান যিটো গ্ৰেভি হ'ব এই পানী দিছোঁ সেইটো কাৰণে এইফালে এতিয়া আৰম্ভ কৰিছোঁ চুঙা পুৰিবলৈ আমি যিহেতু মাছে মাংসৰে খাম সেইটো কাৰণে সৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে অকণমান বইলকৈ বনাই দিছোঁ আৰু এইফালে ভাইটি আনিলে মাছ আৰু মাছ ফ্ৰাই কৰি এতিয়া লাগি গৈছোঁ সকলোবিলাক আৰু আমাৰ এয়া ব্ৰইলাৰ মাংস বনাই হৈ গ'ল আৰু ইফালে আছে এয়া গাহৰি মাংস বনালোঁ এয়া এনেকুৱা হৈ গ'ল ফাইনেল লুকটো এইবিলাকৰ এতিয়া একেবাৰে লাষ্টৰ প্ৰচেছটো আছে এয়া ভাত দি দিছোঁ আৰু নতুন চাউলৰ ভাত যিহেতু সেইটো কাৰণে পানী অকণ সৰহকৈ দি দিছোঁ আৰু এইফালে আহি গ'ল আমাৰ চুঙা আৰু এতিয়া উলিয়াওঁ এইটো মজা গোন্ধ মজা আহিছে ইফালে আকৌ আমি ওলাই কৰি আছোঁ পানীখিনিহে প্ৰথমতে ওলাইছে যিহেতু মানে ব্ৰইলাৰ মাংসত অকণ পানী নিচিনা থাকে সেইটো কাৰণে পানীবিলাক তেলবিলাকৰ কাৰণে হয়তো ওলালে এনেকৈ আৰু ইফালে চব হৈ গ'ল চুঙাটোত মানে ইমানেই ধুনীয়াকৈ ওলাই গ'ল অকণমানো লাগি থকা নাই আমি ভাবিছোঁ আছে নেকি আৰু নাই দেখিছেনে চুঙাত দিয়ে খাইছে চবে খাই অকণমান চবে খা আমাক দে চবকে দে পিছে চবে টেষ্ট কৰি চাক কি মজা হৈছে খুৱাবলৈ আছে 2 দিন চা মোক খুৱাই দে
ভাল হৈছে নাই কওক আৰু এইফালে ভাত হৈ গ'ল যিহেতু এতিয়া আমি আৰম্ভ কৰিছোঁ এই বিলাবৰ কাৰণে প্ৰথমতে মাংস চাংসখিনি সকলোবিলাক মানে বাঢ়ি লওঁ তাৰপিছতহে আৰু ভাত উলিয়াম এয়া প্ৰথমতে মাহঁতক দি ল'লোঁ খাবলৈ উলিয়াই সকলোকে মাছ আৰু এইফালে পৰ্ক আছে আৰু এইফালে ব্ৰইলাৰ মাজতে জলকীয়া দিছোঁ টেঙা আৰু পানী এইবিলাক আৰু ভিডিঅ'টো দিয়া অকণমান লেট হ'ল যিহেতু বাৰু হয় শেহতীয়াকৈ হ'লেও সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এনেকৈয়ে আমাৰ এইবাৰ ইংৰাজী নৱবৰ্ষৰ আৰম্ভণি হ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা কৰিব আৰু নতুন কোনোবা যদি মোৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এটি নতুন ভিডিঅ'ত লগ কৰাৰ আশাৰে এতিয়ালৈ আহিছোঁ বাই বাই কালি